নমস্কাৰ। মই আজি তোমালোকক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালীম নাটকখনৰ কাহিনীটোৰ বিষয়ে কিছু কথা ক'ম। ঠিক আছে। মই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ যাতে তোমালোকৰ সুবিধা হয়, যে মই তোমালোকক ক্লাছ কৰি আছোঁ, তোমালোকে বুজাত কিছু সুবিধা হয়। আৰু ৰূপালীম নাটকখনৰ বহুকেইটা ভাগ আমি আলোচনা কৰিম। এইটো জাষ্ট মই প্ৰথম ভিডিঅ', সেইকাৰণে তোমালোকক মই নাটকখনৰ কাহিনী সম্পৰ্কে কিছু কথা কৈছোঁ। নাটকখনৰ কাহিনীটো তোমালোকে অলপ বুজি ল'বলৈ চেষ্টা কৰিবা। ঠিক আছে। এতিয়া আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে জানোৱেই, কম পৰিমাণে হ'লেও তোমালোকে জানাই। আধুনিক অসমীয়া নাটকৰ ইতিহাসক শক্তিশালী কৰি তোলাত যিকেইজন মহান নাট্যকাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল, সেইসকলৰ ভিতৰত জ্যোতি আগৰৱালাও আছিল অন্যতম। তেওঁ অসমীয়া নাট্য সাহিত্যৰ ভেটিটোক শক্তিশালী কৰি তোলাত বিশেষ অৱদান আগবঢ়াইছিলে। তেওঁৰ গোটেইকেইখন নাটকেই সফল সৃষ্টি, অতি সুন্দৰ। ইয়াৰ মাজৰে তেওঁৰ নাটকসমূহৰ ভিতৰত এখন উল্লেখযোগ্য, সফলতম তথা বহু জনপ্ৰিয় আৰু আকৰ্ষণীয় এখন পূৰ্ণাংগ নাটক হৈছে ৰূপালীম। ৰূপালীম নাটকখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাল্পনিক সৃষ্টি। কাল্পনিক সৃষ্টি হ'লেও নাটকখন ৰচনা কৰাৰ যিটো উপস্থাপন শৈলী, উপস্থাপন কৌশল, সেই কৌশলটোৱে নাটকখনক এক অভিনৱত্ব প্ৰদান কৰিছে। নাটকখনৰ পাতনিতে জ্যোতিপ্ৰসাদে কৈছে যে নাটকখনত মেটাৰলিংকৰ মন্না ভান্না নাটকখনৰ ছাঁ পৰো নপৰোকৈ পৰিছে। গতিকে যি কি নহওক, পূৰ্ণাংগ এই নাটকখনে অসমীয়া নাট্য জগতত যে খলকনিৰ সৃষ্টি কৰিছিলে, তাত কোনো দ্বিমত নাই। আচলতে সমগ্ৰ অসমীয়া নাট্য সাহিত্যৰ ভিতৰতে ই এখন জনপ্ৰিয়, উল্লেখযোগ্য নাটক। নাটকখন কাল্পনিক, কৈছোঁ সেইটো কথা। নাটকখন কাল্পনিক, নাট্যকাৰে কল্পনাৰ ৰহণ সানি কাল্পনিকভাৱে এটা ভাৰতৰ পূব সীমান্তত থকা ৰুক্মী জনজাতি নামৰ গাঁও এখনৰ, সমাজ এখনৰ ছবি কাল্পনিকভাৱে অংকন কৰি নাটকখনক এক মূৰ্ত ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। ঠিক আছে। তাত সেই ৰুক্মী জনজাতিৰ এহাল ডেকা গাভৰু মায়াব আৰু ৰূপালীম, দুয়ো যে নাজন্ম প্ৰেমিকা, দুয়োকে অন্তৰ ভৰি ভাল পায়। তেওঁলোকৰ ভালপোৱাত কোনো কৃত্ৰিমতা নাই, একদম সৰল। ৰূপালীম অভিমানী, সৰল মনা এজনী ছোৱালী। গতিকে সেই ৰূপালীম আৰু মায়াবৰ যিটো নিভাঁজ প্ৰেমৰ কাহিনী, সেই প্ৰেম কাহিনীৰ আঁত ধৰিয়ে নাটকখনে গতি কৰিছে। এইকাৰণে গতি কৰিছে বুলি কৈছোঁ, ৰূপালীমৰ পিতৃ বুঢ়া বাপেক জোনাফা, যি নিজৰ ছোৱালীজনীক লৈ সদা সচেতন। জনজাতীয় সমাজত এটা বিশ্বাস যে
যিজন ডেকালৈ তেওঁ নিজৰ ছোৱালীজনীক বিয়া দিব, সেই ডেকাজন যথেষ্ট শক্তিশালী হ'ব লাগিব। যদি শক্তিশালী হয় তেতিয়াহ'লে তেওঁলোকৰ বিশ্বাস, তেওঁলোকে ভাবে যে তেওঁলোকৰ ছোৱালীজনীক খুব সুন্দৰকৈ ধুনীয়াকৈ জীৱনটো পাৰ কৰাব পাৰিব, মানে বৈবাহিক জীৱন সুখৰ হ'ব। ঠিক একেটা কথাই মায়াবৰ ক্ষেত্ৰতো হৈছিলে। ৰূপালীমৰ বুঢ়া আপো জোনাফাই মায়াবৰ আগত এটা প্ৰস্তাৱ দাঙি ধৰিছিলে যে শক্তি প্ৰদৰ্শন কৰিব খুজিছিলে। আচলতে মায়াবৰ শক্তি কিমান আছে, মায়াবৰ শক্তি চাবৰ কাৰণে এটা জীয়া বাঘৰ মূৰ কাটি আনিবলৈ কৈছিল। কিন্তু ইমান টান কামটো কিন্তু মায়াবয়ে মানি লৈছিল। কিহৰ কাৰণে? ৰূপালীমৰ প্ৰতি থকা প্ৰেমৰ কাৰণে। এতিয়া চাবা, সেই মায়াবয়ে হাবি জংঘললৈ গৈ ৰূপালীমক পাবৰ কাৰণে বাঘৰ মূৰটো কাটি আনিলে। কাটি আনি জোনাফৰ চোতালত পেলালেও সেই সময়তে সেই প্ৰান্ত দেশৰ অধিপতি মণিমুগ্ধৰ সেনাপতি ৰেনথিয়াং নামৰ যিটো চৰিত্ৰ আছে, সেই ৰেনথিয়াঙে জোনাফাৰ চোতালত আহি, মানে তেওঁলোকো চিকাৰ কৰিবলৈ আহিছিলে, আহি মায়াবয়ে চিকাৰ কৰি অনা মূৰটো ৰেনথিয়াঙহঁতে কাটি অনা বুলি দাবী কৰে। আৰু ঠিক তেনেতে মায়াবৰ লগত তৰ্কাতৰ্কি হয়, অলপ মাৰপিট হয়, যুদ্ধ লাগে, মায়াবক মাৰে। জোনাফাই বাধা দিবলৈ যাওঁতে জোনাফাকো মাৰে, আঘাতপ্ৰাপ্ত হয়। ঠিক ৰূপালীম ওলাই আহিছিলে যদি ৰূপালীমক সেই সময়ত বুঢ়া বাপেকে ভিতৰত সোমাই যাবলৈ কৈছিলে, সোমোৱাই থৈছিলে। কিন্তু ৰূপালীমে সেই মায়াবৰ জোনাফাৰ ওপৰত হোৱা অত্যাচাৰ সহ্য কৰিব নোৱাৰি তাই বাহিৰলৈ ওলাই আহিল। ঠিক সেই মুহূৰ্ততে প্ৰান্ত দেশৰ অধিপতি মণিমুগ্ধৰ চকু পৰিল ৰূপালীমৰ ওপৰত। ৰূপালীমৰ যি ৰূপ সৌন্দৰ্য, সেই ৰূপ সৌন্দৰ্যই মণিমুগ্ধক আকুল কৰি তুলিলে। ৰূপালীমক পাবৰ বাবে ব্যাকুল হৈ পৰিল। ঠিক আছে। গতিকে প্ৰথম অৱস্থাত মণিমুগ্ধই জোনাফাক কৈছিল যে ৰূপালীমৰ যি ৰূপ সৌন্দৰ্য, সেই ৰূপালীমৰ এই ৰূপ সৌন্দৰ্য জুপুৰি ঘৰটোৰ কাৰণে উপযুক্ত নহয়, তাই ৰাজকাৰেঙৰ যোগ্য। গতিকে ৰূপালীমক দিয়াৰ বিনিময়ত যিমান ধন সোণ লাগে দিবলৈ সাজু আছে, কেৱল ৰূপালীমক দিব লাগে। জোনাফাই দিবলৈ অস্বীকাৰ কৰাত আৰু গালি গালাজ পৰাত মণিমুগ্ধই এক প্ৰকাৰ ৰেনথিয়াঙৰ লগত লগ হৈ ৰূপালীমক জোৰকৈ টানি লৈ গুচি যায়। এতিয়া যেতিয়া ৰূপালীমক মণিমুগ্ধই বলপূৰ্বকভাৱে লৈ গুচি যায়, ঠিক তেতিয়া নাটকখনৰ কাহিনীয়ে অন্য এফালে গতি কৰে। মায়াবৰ আৰু ৰূপালীমৰ প্ৰেমৰ মাজেদিয়ে, প্ৰেমৰ জৰিয়তেই নাটকখনে বাৰে বাৰে সংঘৰ্ষৰ পিনে গতি কৰিছে। প্ৰথম অৱস্থাত সেই মায়াবৰে শক্তি পৰীক্ষা কৰিলে, যাৰ ফলত মণিমুগ্ধৰ কবলত পৰিল ৰূপালীম। আৰু ইয়াৰ বাবে কাল হ'ল ৰূপালীমৰ সৌন্দৰ্য, যে ৰূপালীমৰ সৌন্দৰ্যই মণিমুগ্ধক আকুল কৰি তুলিছিলে। মণিমুগ্ধ চৰিত্ৰৰ যিটো নৈতিক চৰিত্ৰৰ যিটো অধঃপতন, সেই ছবিখন প্ৰকাশ পাইছে। ঠিক আছে।